আজিৰ নিৰ্বাচনটোৰ কথা আমি সকলোৱে অতি গুৰুত্বপূৰ্ণ বুলি কৈছো, যিহেতু আমাৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে বুলি আমি অনুভৱ কৰোঁ আৰু সেই গতিকে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি সকলোৱে প্ৰতিটো বুথত সৰ্বাধিক আটাইতকৈ বেছি ভোট এটা সঠিক বিবেকেৰে চিন্তা কৰি দিবলৈ মই আপোনালোকক আহ্বান জনাইছো। এই আহ্বান আমি কৰা এইকাৰণেই প্ৰয়োজন হৈছে, আজি গণতন্ত্ৰ বিপদাপন্ন বুলি মই কোৱা নাই, এইটো মোৰ কথা নহয়। মই এনেকুৱা কথা কোৱাৰ আগতে আমি সকলোৱে যেতিয়া কিবা কোৰ্টত যাব লগা হয়, থানাত কিবা জামেলা হয়, তেতিয়া কোৰ্টত যাওঁ আৰু দেশৰ সৰ্বোচ্চ কোৰ্টটোৱে হৈছে সুপ্ৰিম কোৰ্ট। এই সুপ্ৰিম কোৰ্টৰ 4জনকৈ ন্যায়াধীশে, তাৰ ভিতৰত বৰ্তমানৰ যিজন চিফ জাষ্টিছ তেখেতেও আছে। আজি কিছুদিন আগত সুপ্ৰিম কোৰ্টৰ সন্মুখত সংবাদমেল পাতি কৈছিল, বিজেপি চৰকাৰ থকালৈকে আমাৰ দেশত গণতন্ত্ৰ নিৰাপদ নহয়, আমাৰ দেশৰ সংবিধান বিপদাপন্ন। আজি এই সংবিধানৰ কথা আমি কিয় ক'ব লগা হৈছে? আমাৰ সংবিধানত সকলোকে সম অধিকাৰ দিছিল, আমাক কোনো জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত, অঞ্চলৰ নামত ভেদাভেদ কৰিবলৈ আম্বেদকাৰ চাহাবে শিকাই যোৱা নাই। কংগ্ৰেছে কৈছে ন্যায় দিব। ন্যায়ত কি আছে যে কোনো পৰিয়ালৰ যদি ৭২,০০০ টকাতকৈ বাৰ্ষিক ইনকাম কম হয়, তেতিয়াহ'লে সেই পৰিয়ালৰ বেংক একাউণ্টত ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছৰ চৰকাৰ আহিলে ন্যায় দিব, অৰ্থাৎ ৭২,০০০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত ভৰাব। আমাৰ ন্যায় কি লাগিব যে আমাৰ অসমত যিসকল খিলঞ্জীয়া মানুহ আছে, আমি সকলোৱে যি সময়ৰ পৰা ৭১ চনৰ আগৰ পৰা যিসকল আহিলো, আমি আমাৰ এই দেশৰ নাগৰিক, আমি সকলোৱে সমান অধিকাৰ পাব লাগিব। কিন্তু বিজেপি দলৰ নেতাসকলে কি কয়? আজি কেইদিনমান আগত দৈনিক নৱবাৰ্তা নামৰ এখন সংবাদ পত্ৰত প্ৰথম পৃষ্ঠাত ডাঙৰ হৰফেৰে ওলাইছে যে লুঙি ধুতিৰ ভোট চাইনা, লুঙি পিন্ধা ধুতি পিন্ধা মানুহৰ ভোট নালাগে, খিলঞ্জীয়াৰ ভোটে কংগ্ৰেছ বিজেপি জিকিব। ইয়াৰ অৰ্থ কি হ'ল? আজি আমাৰ এই বৰপেটাত আমি হিন্দুসকলে নিশ্চয় ধুতি পৰিধান কৰোঁ, ঠিক তেনেকৈ সংখ্যালঘুসকলে লুঙি পিন্ধে। এতিয়া যদি এইবিলাক মানুহৰ ভোট নালাগে, তেতিয়াহ'লে কাৰ ভোট লাগিব? তেখেতসকলক লাগিব যি নাগৰিকত্ব সংশোধনী আইন আনিম বুলি কৈছে, তাৰ অধীনত যিসকল বিদেশীক আনিব ২০১৪ চনলৈকে, সেইসকলৰ ভোট লৈ তেখেতে অসমত ৰাজত্ব কৰিব বিচাৰে। ই আমাৰ অসমবাসীৰ প্ৰতি কিমান ডাঙৰ অপমান, সেই কথাটো আমি চিন্তা কৰিব লাগিব। ঠিক তেনেকৈ আকৌ তেওঁলোকে কৈছে যে আজিলৈকে তাৰ কিন্তু প্ৰতিবাদ কৰা নাই। যোৱাকালি টিভিত দিছে যে আমাক অসমীয়া বুলি ক'লে মই হিন্দুও বুজাওঁ, মুছলমানো বুজাওঁ। তাৰ আগত তেওঁ যোৱা ৯ মাৰ্চৰ দিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল? তেখেতে কৈছিল যে বিজেপিক মুছলমানৰ ভোট নালাগে। ঠিক আমাৰ দেশৰ যিটো অধিকাৰ, ভোট দিয়াৰ অধিকাৰ আমাক ধৰ্মৰ ভিত্তিত দিয়া নাই। আমি দেশৰ নাগৰিক হিচাপে আমাৰ দেশৰ নাগৰিকসকলক এনেধৰণে অপমান কৰা এই বিজেপি দলক আজি আমাৰ দেশৰ ৰাইজে এটা শিক্ষা দিয়া উচিত। ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত শিক্ষা দিয়া আৰম্ভ হৈ গৈছে। যোৱা ডিচেম্বৰৰ নিৰ্বাচনত আপোনালোকে জানে, ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশত কংগ্ৰেছক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাইছে। সেইবিলাক ৰাজ্যত হিন্দু সংখ্যা কিমান আপোনালোকে জানেনে? তাত ৯০%, ৮৫%, ৭৯% হিন্দু আছে। আজি বিজেপি দলে কয় যদি বিজেপি শাসনলৈ নাহে তেতিয়াহ'লে হিন্দুসকল বিপদাপন্ন হ'ব। কিন্তু সেইবিলাক ৰাজ্যত যে ৯০%, ৮০% আছে, তাৰ হিন্দুসকলে এটা কংগ্ৰেছ দলক জয়যুক্ত কৰাইছে। তেতিয়াহ'লে এইবিলাক যে মিছা কথা তেওঁলোকে অপপ্ৰচাৰ চলাই থাকে, এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ ভোটটো হ'ব লাগিব। আজি আমাৰ অসম ৰাজ্যখন আমি জানো যে এইখন ৰাজ্যক আমি শংকৰদেৱ আৰু আজান পীৰৰ দেশ বুলি কওঁ। আমাৰ যি অসমীয়া জাতি জন্ম হৈছে, এই জাতি ৰংমং তেৰাং ডাঙৰীয়া অসম সাহিত্য সভাপতিয়ে ক'বৰ দৰে ধৰ্মৰ ভিত্তিত নহয়, মাতৃভাষা বেলেগ হ'লেও যিসকলে অসমীয়াতে কথা বাৰ্তা পাতে সেই সকলোকে লৈ অসমীয়া জাতি। সেই গতিকে আমাৰ জাতিটো ভাষাৰ ভিত্তিত হোৱা জাতি। সেই গতিকে আজি যদি ধৰ্মৰ ভিত্তিত হ'ল হয়, তেতিয়াহ'লে পাকিস্তানৰ পৰা বাংলাদেশ এখন সৃষ্টি নহ'ল হয়। সেই গতিকে তেওঁলোকে যি যেনেধৰণে কথা ক'ব বিচাৰিছে, সেই কথাৰ প্ৰতিবাদ আজি আমাৰ গণতান্ত্ৰিক দেশৰ সকলো নাগৰিক আপোনালোক সকলোৱে কৰিব লাগিব। আৰু এই কামত কংগ্ৰেছ দলক এইকাৰণে সহায় কৰিব লাগিব যে আজি কংগ্ৰেছ দলৰ কাৰণেই আমি দেশৰ স্বাধীনতা আন্দোলন পাইছিলোঁ মহাত্মা গান্ধীৰ নেতৃত্বত। সেই সময়ত কংগ্ৰেছৰ লাখ লাখ মানুহ শ্বহীদ হৈছিল। সেই শ্বহীদৰ ভিতৰত সংখ্যালঘু সম্প্ৰদায়ৰো ৬০,০০০তকৈ অধিক শ্বহীদ হৈছিল। আজি আমাৰ চাৰে জাহান সে আচ্ছা বুলি যি আমাৰ সেনা বাহিনীয়ে যিটো যুদ্ধৰ বা যিটো গান গায়, সেই গানটো আমাৰ মহম্মদ ইকবালে যিটো গান তেওঁ সেইটো ৰচিছিলে। সেই গতিকে আমাৰ জাতীয় পতাকাখনো তেনেধৰণে তিনি ৰঙী কৰিছিল এজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকেই। সেই গতিকে এই গোটেইবিলাক কথা আমাৰ যিটো গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, এইখিনি ৰক্ষা কৰিবলৈ হ'লে আমি কংগ্ৰেছ দলকে ভোট দিব লাগিব। কাৰণ কংগ্ৰেছে
একমাত্ৰ দল যি সকলো মানুহৰ বাবে চিন্তা কৰে আৰু বিজেপি দলে কাৰ কাৰণে চিন্তা কৰে সেই কথা আপোনালোকক মই ক'ব নালাগে চকীদাৰ চুৰ বুলি ক'লেও আজি কেইদিনমান সেইটো যিটো সঁচা কথা সেই কথাটো তেওঁ ক'লে লাজ পাব নালাগে কাৰণ আমাৰ দেশৰ বেংকৰ পইচা আত্মসাত কৰি এজন দুজন নহয় ৩৬ জন মানুহ গৈছে তাৰ ভিতৰত উল্লেখযোগ্য কিজন এই নীৰৱ মোদী বিজয় মালায়া ললিত মোদী মেহুল চুস্কি ইত্যাদি আৰু সাধাৰণ মানুহে যদি বেংকত পইচা কম থয় তেওঁলোকে বেংকৰ পৰা সেই মিনিমাম বেলেঞ্চ নথকাৰ অজুহাতত কাটি লয় আজি কৃষকসকলৰ কাৰণে তেখেতসকলে কৈছিল যে যিটো ব্যয় হ'ব তাৰ দুগুণ উৎপাদন মূল্য দিব বজাৰ মূল্য কিন্তু সেইটো নকৰিলে যুৱকসকলক ২ কোটি চাকৰি দিম বুলি কৈছিল সেইটো নকৰিলে ঠিক তেনেকৈ তেখেতসকলে কৈছিল ১৫ লাখ টকা প্ৰতি ভাৰতীয় একাউণ্টত আহিব আজি বিমুদ্ৰাকৰণৰ ভিতৰত যদি ৫০ দিনৰ ভিতৰত আমি ভাল ফল নাপাওঁ দেশৰ সন্ত্ৰাসবাদ নাইকিয়া নহয় দেশত দুৰ্নীতি নাইকিয়া নহয় দেশত কলাধন নাইকিয়া নহয় তেতিয়াহ'লে মোদী ডাঙৰীয়াক আমি যিকোনো জাগালৈ মাতি তেওঁক যিকোনো শাস্তি দিব পাৰিম কিন্তু তেওঁ আজি কেনেকৈ এই নিৰ্বাচনৰ সময়ত সেইবিলাক কথা তেওঁ উল্লেখ কৰা নাই তেওঁ পুনৰ মন্দিৰ মছজিদৰ কথা কৈছে বিভিন্ন ধৰণৰ কথা কৈছে আমাৰ অসমত আমাৰ যি হাতামপুৰখীয়া ধৰ্ম নিৰপেক্ষতা ঐক্য ইয়াক বিনষ্ট কৰিবলৈ তেওঁৰ দলে চেষ্টা কৰিছে সেই গতিকে এই সকলোবিলাকৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান হ'ব লাগিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক যিখনৰ যোগেদিহে অসমীয়া ভাষা অসমীয়া জাতি ৰক্ষা কৰিব পাৰে বুলি তেওঁ কৈ আছে বাংলাদেশৰ পৰা মানুহ আনিলেহে অসম ৰক্ষা হ'ব ইয়াৰ আমি প্ৰতিবাদ কৰিব লাগিব আমাৰ অসমত থকা জাতি ধৰ্ম ভাষা মিলি সকলো অসম বসবাসকাৰীয়ে কাৰণ এনেকুৱা ধৰণৰ যিবিলাক কথা এই কথাৰ যোগেদি আমাৰ অসমত থকা যি হাতামপুৰখীয়া এটা সম্প্ৰীতি ইয়াক তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি বিনষ্ট কৰিব বিচাৰিছে আৰু ইয়াত অতি দুৰ্ভাগ্যজনকভাৱে অসম গণ পৰিষদ দলে হাত উজান দিছে আপোনালোকৰ এই সমষ্টিত অসম গণ পৰিষদ দল আছে যিটো দলে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱাৰ পিছত একমাত্ৰ মন্ত্ৰিত্বৰ লোভত আজি তেখেতসকলে বিজেপি চৰকাৰৰ লগত অসম বিৰোধী কাৰ্যত হাত উজান দিছে মই মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত যিজন সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি প্ৰতিষ্ঠাপক সভাপতি অসম গণ পৰিষদ তেখেত আৰু তেখেতৰ লগৰ কিছু যিসকলে আজি এই মিত্ৰতাক বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰতাক তেওঁলোকে বিৰোধিতা কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সকলোলৈকো মই আহ্বান জনাইছোঁ যে আগন্তুক সময়ত যাতে আমি অসমখন অসমীয়া হিচাপে বাছি থাকিব পাৰোঁ তাৰ বাবে কংগ্ৰেছ দলক সহায় কৰক কাৰণ কংগ্ৰেছ দলে গ্ৰুপিঙৰ সময়ত ভাৰতক অসমক ৰক্ষা কৰিছিল ভাষা আন্দোলনৰ সময়ত অসমক ৰক্ষা কৰিছে বা যোৱা অসম চুক্তিৰ যোগেদি অসমত স্থায়ী শান্তিৰ সমাধান আনিছে আৰু যি ধৰণৰ যোৱা সময়ছোৱাত NRC ডি ভোটাৰক লৈও বিভিন্ন সমস্যা হৈছে ইয়াৰ বাবে আমাৰ মাননীয় সভাপতিৰ নেতৃত্বত আমি দিল্লীত সুপ্ৰিম কোৰ্টত আটাইতকৈ ডাঙৰ উকিল লগাই আমি যেনেধৰণে যোৱা সময়ত ন্যায়িক যুদ্ধ দিছোঁ সেইখিনি সময়ত কিন্তু UDF দলেও কোনো ধৰণৰ ন্যায়িক যুঁজ দিয়া নাই তেখেতসকলে আপোনালোকৰ যিসকল অভিজ্ঞ তেখেতসকলক সুধিলে গম পাব কোৰ্টত কেছ দিয়াৰ পিছত তেখেতসকলে কেছ উইথড্ৰ কৰি লৈছে সেই গতিকে তেওঁলোকৰ যিটো লক্ষ্য আছিল সেই মূল লক্ষ্য আছিল যে IMDT পুনৰ আনিম IMDT বাতিল কৰাৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিছিল কিন্তু তাৰ বিৰুদ্ধে কি পদক্ষেপ ল'লে IMDT বাহাল কৰাৰ বাবে সেই কথা আজি তেওঁলোকৰ যেতিয়া ভোট বিচাৰি যাব বা অসম গণ পৰিষদৰ প্ৰাৰ্থীজনে যেতিয়া ভোট বিচাৰি যাব তেওঁক আমি অসমৰ তেওঁলোকে কি কাম কৰিলে যোৱা সময়ছোৱাত এই কথাখিনি প্ৰশ্ন উঠাব বুলি মই আশা কৰিছোঁ আৰু আমাৰ বিধানসভাত যি আপোনালোকৰ আমাৰ এই সমষ্টিৰ বৰপেটা জিলাৰ পৰা আমাৰ যিকেইজন বিধায়ক হিচাপে আপোনালোকে নিৰ্বাচিত কৰি যোৱা 2016 চনত আমাৰ হাত শক্তিশালী কৰিলে চেয়াৰমান আলী ডাঙৰীয়া তেখেতে যেনেধৰণে বিভিন্ন বিষয়ত বক্তব্য ৰাখে জাকিৰ হুছেইন ডাঙৰীয়াই তেখেতেও যেনেধৰণে বিধানসভাত বিভিন্ন বিষয়ত আলোচনা কৰে আৰু আব্দুল খালেক ডাঙৰীয়া বা চুকুৰ আলী আহমেদ ডাঙৰীয়া তেখেতসকলে যেনেধৰণে যোৱা সময়ছোৱাত অসম বিধানসভাত অসমৰ আমাৰ সাধাৰণ ৰাইজৰ বাবে যেনেধৰণে মাত আগবঢ়াই আহিছে এইবাৰ খালেক ডাঙৰীয়ায়ো লোকসভালৈ আপোনালোকে নিৰ্বাচিত কৰি পঠালে আমাৰ অসমৰ স্বাৰ্থত তেখেতে যে মাত আগবঢ়াব মোৰ দৃঢ় বিশ্বাস সেই গতিকে মই এই অনুৰোধ কৰি পুনৰ আপোনালোকক কংগ্ৰেছৰ হাতৰ চিনত অহা যি 23 তাৰিখৰ নিৰ্বাচন সেইদিনাখন বিপুল হাৰত ভোট দি জয়যুক্ত কৰাব বুলি আশা কৰি মোৰ বক্তব্য সামৰি মাৰিলোঁ।